নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ ৰিভিউলৈ। বন্ধুসকল, আজি মই কোনো মুভি ৰিভিউ নকৰোঁ। আজি মই ক্ৰিকেটৰ বিষয়ে কথা পাতিম আৰু আমাৰ অসমত জড়িত হৈ থকা ক্ৰিকেটৰ বিষয়ে কথা পাতিম। তো বন্ধুসকল, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু মই কাৰ মানে বিষয়ে কথা পাতিম সেইটো অকণমান কৈ দি আছোঁ। মই ধোনী ছাৰৰ বিষয়ে কথা পাতিম আৰু যেইজন মানে আমাৰ অসমৰ ক্ৰিকেটাৰ যিসকল মানে IPL এইবাৰ UAEত হ'ব, তাত মানে বল বয় হিচাপে তেওঁলোকক এপইণ্ট কৰা হৈছে, তেওঁলোকৰ নামবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু বহুত ধৰণৰ কথা পাতিম। গতিকে বন্ধুসকল, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাব, ভাল লাগিব। আৰু যদি নতুন ভিউৱাৰ্ছ হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি ল'ব। তো বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিছুমান ভাল নিউজ পালোঁ, কিছুমান বেয়া নিউজ পালোঁ এই কেইদিনৰ ভিতৰত, 15 আগষ্টৰ পৰা লৈ ভিতৰত। আৰু ভাল নিউজ এইটোৱে যে আমাৰ যিজন মানে অসমৰ কেইজনমান ক্ৰিকেটাৰ, তেওঁলোকক মানে বল বয় হিচাপে এইবাৰত IPLত এপইণ্ট কৰা হৈছে। আৰু বেয়া নিউজটো হ'ল আমাৰ ধোনী ছাৰৰ আৰু সুৰেশ ৰাইনা ছাৰৰ, যিয়ে মানে ধৰক 15 আগষ্টত ৰিটায়াৰ লৈ ল'লে। তো তেওঁলোকৰ বিষয়ে কথা পাতিম। ষ্টাৰ্টিং কৰোঁ ধোনী ছাৰ আৰু ৰাইনা ছাৰৰ পৰা। তো ধোনী ছাৰ বহুত দিন ধৰি ক্ৰিকেট খেলি আহিছে, তেওঁৰ মানে এজ হৈ আহিছিল। কিন্তু সুৰেশ ৰাইনা ছাৰৰ তেওঁৰ এজ 33 আছিলে আৰু ধোনী ছাৰৰ এজ আপোনাৰ 40 আছিলে। তো ধোনী ছাৰৰ গুড ডিচিজন আছিলে যে তেওঁ মানে মানি লৈছে যে তেওঁক মোৰ এজ হৈ গৈছে বা মই এতিয়া আৰু ক্ৰিকেট খেলিবলৈ মোৰ মানে যিটো পেশ্যন আছিলে সেই পেশ্যনটো নাই। তো এইটো এটা ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ মানে যিটো সিদ্ধান্তত তেওঁ ডিচিজনটো লৈছে, বহুত ভাল ডিচিজন লৈছে। আমি চবেই এপ্ৰিচিয়েট কৰিব লাগিব তেওঁক। আৰু এটা বহুত প্ৰাউডলি কথা যে তেওঁক মানে কোনো ধৰণৰ ৰেচপেক্ট বা ফেয়াৰৱেল মেচ বা কোনো ধৰণৰ তেনেকুৱা ডিজাৰ্ভেশ্যন নালাগে। তেওঁ নিজে এটা ইনষ্টাগ্ৰাম পষ্টতে তেওঁ ৰিজাইন লৈ ল'লে। যেতিয়াই নেকি মানে ধোনী ছাৰৰ ৰিজাইন লোৱা কথা গম পোৱা হ'ল সুৰেশ ৰাইনা ছাৰো তেতিয়া ৰিজাইন লৈ ল'লে। আৰু তেওঁলোকে ভাল ফ্ৰেণ্ড আছিলে আৰু তেওঁলোকে মানে জানিছিলে যে একেলগে মানে ৰিটায়াৰ হ'ম বুলি, আৰু তেওঁলোকে নিজে কথা পাতি তেওঁলোকে একেটা দিনতে ৰিটায়াৰমেণ্ট লৈ ল'লে। আৰু আপোনালোকে সকলোৱে জানে যে ধৰক ধোনী ছাৰৰ জাৰ্চিৰ নাম আছিলে 7 নম্বৰ আছিলে আৰু ৰাইনা ছাৰৰ আছিলে 3। তো 73 ইণ্ডিপেণ্ডেঞ্চনত আৰু তেওঁলোকে একেলগে ৰিটায়াৰ লৈ ল'লে। বহুত ভাল খবৰ হয়, দুখ লাগিছে। আৰু আমি টিভি স্ক্ৰীণত বা অন দ্য ফিল্ডত আমি ধোনী ছাৰ আৰু সুৰেশ ৰাইনা ছাৰক ইণ্টাৰনেশ্যনেল ব্লু জাৰ্চিত আমি দেখিবলৈ নাপাম, বাট আমি IPLত দেখি পাম তেওঁলোকক। আৰু আশা কৰিছোঁ যে সোনকালে IPLটো হওক আৰু তেওঁলোকক আমি কেতিয়া অন দ্য ফিল্ডত দেখিবলৈ পাম সেইটোৱে আশা লাগিছে। আৰু এইটো মানে শুনি অলপ বেয়া লাগিছিল, কিন্তু কি কৰিব, আৰু যিটো হ'বলগীয়া আছে সেইটোতো আমি কেতিয়াও মানে ধৰক নহ'ব বুলি ক'ব নোৱাৰোঁ। আৰু সেই হিচাপে অলপ বেয়া লাগিছে। মানে অলপতো মানে ধৰক ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ মই, যে কি কৰিম কি নাই, মানে ধৰক 1-2 ঘণ্টা ভাবিছিলোঁ। তাৰপিছত মই ভাবিলোঁ, গোটেইখিনি এনালাইজ কৰিলোঁ যে যিটো ডিচিজন লৈছে কাৰেক্ট ডিচিজন লৈছে। আৰু সেইভাৱে মানে ময়ো এপ্ৰিচিয়েট কৰিলোঁ যে ঠিক আছে, ময়ো মানি ল'লোঁ, মানে বেলেগৰ কথা বাদ দিয়ক যে ঠিক আছে, তেওঁলোকৰ ধৰক মানে বহুতখিনি কৰি গৈছে আমাৰ ইণ্ডিয়ান টীমৰ বাবে। আৰু এতিয়া আমাৰ যিটো মানে য়ং ষ্টাৰ তেওঁলোকে তেওঁলোকৰো এটা এপ্ৰিচিয়েট হয় বা তেওঁলোকৰো এটা সিদ্ধান্ত হিচাপে লৈছে যে আমি এতিয়া বহুত কৰিলোঁ, এতিয়া নেক্সট পৰ্যায়ৰ যিটো ক্ৰিকেটাৰ আছে তেওঁলোকে এতিয়া কৰিব বুলি। আমি সকলোৱে জানো যে ধোনী ছাৰে আমাৰ দেশৰ বাবে কি কৰিছে ক্ৰিকেট ফিল্ডত। আমাক 2007ৰ T20 ৱৰ্ল্ড কাপ জিকালে, 2013ত চেম্পিয়ন্ছ ট্ৰফি জিকালে আৰু 2011ত ধৰক ৱৰ্ল্ড কাপ জিকালে। সেই হিচাপে তেওঁ আমাৰ দেশৰ কাৰণে বহুতখিনি ভাল কাম কৰি গৈছে আৰু বহুতখিনি এচিভমেণ্ট লৈ গৈছে। মই তেওঁলোকক দুজনক ব্লেছিং কৰিম যে তেওঁলোকৰ ছেকেণ্ড ইনিংছ যিটো এতিয়া মানে ভালকৈ চলক আৰু ভালকৈ নিজৰ জীৱনটো মানে ছেকেণ্ড ইনিংছটো নিৰ্বাহ কৰক বুলি মই ইমানেই ক'লোঁ। আহি যাওঁ আমি আমাৰ অসমৰ ক্ৰিকেটৰৰ বিষয়ে কথা পাতোঁ। আমি সকলোৱে জানো যে আমাৰ অসমৰ ক্ৰিকেটাৰে মানে ধৰ ইণ্টাৰনেশ্যনেল মানে ক্ৰিকেট কাউন্সিলত বহুত মানে ধৰক কমকৈ চান্স পায়। সেইটো কিহৰ কাৰণে বা কি সিদ্ধান্ত লয় যে আমাৰ অসমৰ ক্ৰিকেটবিলাকক ধৰক তেওঁলোকে চিলেকশ্যন নকৰে, এইবোৰ মানে ভাবি মই একদম পাগল হৈ গৈছিলোঁ। তো তেতিয়া আমাৰ গুৱাহাটীৰ এখন মেচ হৈছিল বাৰ্চাপাৰা ষ্টেডিয়ামত। তেওঁলোকে আমাৰ যিটো পাব্লিকে যেনেকুৱা টাইপে ৰিয়েক্ট কৰিছিল যে সেইটো এটা বেয়া কথা। তেনেকুৱাত মানে ধৰক কোনোবা এটা ইণ্টাৰনেশ্যনেল মেচ যদি আমাৰ অঞ্চলত পতা হৈছে, তো আমি সেইটো শান্তি মনে চাব লাগিব। যিকোনো হওক, হাৰ জিতটো মানে খেলত থাকেই, সেইবোৰ আমি ডিচিজন ল'ব নালাগে যে আমাৰ ইণ্ডিয়ান টীমে কিয় বেয়া কৰিলে, আমাৰ আজি প্ৰথমত গুৱাহাটীত আহিছে হাৰি গৈছে হেন তেন বুলি বহুত ধৰণে বেয়া ৰিয়েক্ট কৰিছিল। সেইবাবে দুখিত, সকলোৱে অসমবাসী দুখিত, যিকেইটা মানে ধৰক কেৰেক্টাৰহীন হিচাপে আমাৰ অসমৰ ৰাইজে ৰিয়েক্ট কৰিছিল সেইখিনিত।
সেই হিচাপে বেয়া কথা আৰু তেনেকুৱা যদি ইণ্টাৰনেশ্যনেল মেচ আমাৰ এই অসমত যদি আপোনালোকে পাতিবই নিদিয়ে বা তেনেকুৱা ধৰণে ৰিয়েক্ট কৰে তো নেক্সট পৰ্যায়ত আমাৰ বেলেগ খেলুৱৈসকল ক'ত আহিব আমাৰ অসমত ভাল ভাল খেল খেলিবলৈ আমাৰ অসমত তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল খেলেই নোহোৱা হৈ যাব সেই হিচাপে মানে অলপ বেড ইমেজ হোৱাৰ কাৰণে চাগে কিজানি আমাৰ অসমৰ ক্ৰিকেটাৰ কেইটা আগুৱাই যাব নোৱাৰে হেতু এটা মানে বেয়া নাপাব যেটো খঁচা মই হেতুৱে কৈ আছো যদি বেয়া লাগিলে যিমান গালি দিব পাৰে গালি দিয়ক মোক কমেন্ট বক্সত যেটো খঁচা মই হেতুৱে কৈছো আমাৰো অসমৰ ক্ৰিকেটাৰ বহুত টেলেন্টেড ক্ৰিকেটাৰ কিটা আছে কেইজনমান বহুকৈ চাও এতিয়া ফাইনালি আমাৰ যে অনুৰাগ জিতুমনি হেই সকল ইমান ধুনীয়া ক্ৰিকেটাৰ তেওঁলোকে এতিয়া বল বয় হিচাপে এপইন্ট হৈছে তো কেইজনমান মই বল বয় আমাৰ যেটো অসমৰ ক্ৰিকেটাৰ UAE মানে IPL ত যাব হেই সকলৰ মই নাম কবলৈ বিচাৰিছো শুনিব ভালদৰে আমাৰ নগাঁৱৰ এজন আছিলে লেফট আৰ্ম পেসাৰ মিৰিনময় দত্ত আমাৰ নগাঁৱৰ সেই লৰাজন ভাল বল কৰে তেওঁক নাম শুনিছো বাট মই তেওঁক মানে ফিল্ডত খেলাটো দেখা নাই এতিয়ালৈকে হেইটো যেতিয়া দেখি পাম তেতিয়া হ'ব আৰু সেকেন্ডত আছে ৰাইট আৰ্ম স্পিনাৰ জিতুমনি কলিতা ফ্ৰম লখিমপুৰৰ এজন ৰাইট আৰ্ম স্পিনাৰ জিতুমনি কলিতা তেওঁ মানে এপইন্ট হৈছে বল বয় হিচাপে আৰু এজন আছে ৰাহুল সিং লেফট আৰ্ম স্পিনাৰ ফ্ৰম শিলচৰৰ ৰাহুল সিং এজনে মানে এপইন্ট হৈছে বল বয় হিচাপে আৰু মুক্তাৰ হুছেইন ৰাইট আৰ্ম ফাষ্ট বলাৰ ফ্ৰম ডিব্ৰুগড়ৰ মুক্তাৰ হুছেইন এজন খেলুৱৈ মানে আমাৰ অসমৰ তেওঁ মানে বল বয় হিচাপে এপইন্ট হৈছে সানৰাইজাৰ হায়দৰাবাদত তো এটো বহুত প্ৰাউডলি কথা হয় আমাৰ অসমৰ কাৰণে প্ৰাউড কথা আজি তেওঁলোকে বল বয় হিচাপে এপইন্ট হৈছে সাগে কি জানি নেক্সট ইয়াৰত তেওঁলোকে এজ এ প্লেয়াৰ এপইন্ট হ'ব হেতু আমি হেই হিচাপে আমাৰ সকলো অসম ভাইক মই অনুৰোধ কৰিছো যে আমাৰ যিজন মানে ক্ৰিকেট আছে তেওঁলোকক সাপোৰ্ট কৰক আগুৱাই নিবলৈ চেষ্টা কৰক আমাৰ যেটো অসমৰ ক্ৰিকেট বোৰ্ড আছে বা অসমৰ যেটো ক্ৰিকেট শিক্ষা অধিকাৰী আছে তেওঁলোকক মই ক'ব বিচাৰিছো যে আমাৰ অসমৰ ক্ৰিকেটকো সাপোৰ্ট কৰক যাতে তেওঁলোকে আগুৱাই যাওক ইণ্ডিয়ান এ টিমত খেলক তেতিয়া আমাৰ মানে অসমৰ প্ৰাউডনেছটো মানে বাঢ়ি গৈ থাকিব আৰু মই বহুত সুখী হৈছো এই কেইজনক যে বল বয় হিচাপে এপইন্ট কৰিছে সেইবাবে মই বহুত সুখী আৰু সাগে আমাৰ সকলো অসম ভাই সুখী আজি তেওঁলোকে ধৰক বল বয় হিচাপে এপইন্ট হৈছে সাগে কি জানি নেক্সট ইয়াৰত তেওঁলোকে এজ এ প্লেয়াৰ এপইন্ট হ'ব সেই হিচাপে আমি সকলোকে কামনা কৰো যে তেওঁলোকে গৈ ভালকে হেতু কৰি আহক আৰু নেক্সট ইয়াৰ মানে নিজৰ ক্যাৰেক্টাৰ নিজৰ বিল্ড আপ নিজৰ টেলেন্টটো বনাই ৰাখক সদায় এচিভমেন্ট কৰিবলৈ ভাবি থাকক নিশ্চয় সাকসেস হ'ব বুলি মোৰ আশা আছে সকলোকে মই কৈ আছো যে যেটো নিজৰ পেশন নিজৰ টেলেন্ট কেতিয়াও নেহেৰাব ডিমোটিভেট নহব হমেশা মানে সব পজিটিভ থিংকিংত থাকিব নিশ্চয় সাকসেস হ'ব বুলি আশা আছে তো বন্ধুসকল ভিডিওটো বহুত লং হৈ আছে সেই কাৰণে মই বেছি নকওঁ ইমানে কলো আৰু যদি বন্ধুসকল ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল যদি নতুন ভিউয়াৰ্স হয় প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এটা সাবস্ক্ৰাইব কৰি ল'লে একো নহয় যায় এনেকুৱা ধৰণৰ আপোনালোকে নিউজ বা মুভি ৰিভিউ আপোনালোকে এই চেনেলত পাই থাকক গতিকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল ভিডিওটো ইমানে জয় আই অসম নমস্কাৰ